হাই গাইজ, আমি এতিয়া বহি আছোঁ আৰু আমাৰ এয়া ৱালবিলাকত চব চলিয়ে লিখি শেষ কৰি দিছে আৰু এইয়া চলি এইয়া সিহঁতে মানে কিবা কিবি কৰি আছে। এয়া হাই কৈ দিয়া এয়া সিহঁতে মানে কিবা লেখা পঢ়া কৰি আছে, পৰীক্ষা শেষ হৈছে যিহেতু সিহঁতে মানে কাগজ কাটা কিবা কাটা এইবিলাক কৰি আছে আৰু ধামাধুম কাগজ কাটি আছে, কি কৰে নাজানো আৰু সিহঁতেহে জানে। আৰু এইয়া কিবা কাগজ কাটি আছে, কিবা ভাবা কি কৰি আছা তোমালোকে? কি বস্তু বনাইছা? মানে এটা ফলি টেপ মাৰি ফেলে লেখে লিখিবলৈ মানে বাহিৰত নাযায় আৰু হয় নেকি? সেইটো কৰিলো মই। ইয়াক কাটি কি কৰি আছে? কাগজ কাটি আছে। আমাৰ এয়া ৱালবিলাকত মানে চব মানে লিখি শেষ কৰি দিছে। আমাৰ এওঁ বহি আছে ইয়াতে মোবাইল টিভি আৰু হেৰি কৰিব আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো মোৰ নতুন চেনেল, আপোনালোকে যিমান পাৰে গোটেইখিনি মানে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকতো আপোনালোকে চাব পাৰে। NB নাৰ্জী বুলি এটা চেনেল আছে ফেচবুকত, তাতে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব পাৰে আৰু ইউটিউবতো আপোনালোকে চাব পাৰে। ইউটিউবটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ জল্দি জল্দি ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিম মই। বাই বাই।